ওপৰত থকা গোটেই চাৰিজনে কিন্তু সফল আৰু সুশৃংখল পৰিয়ালৰ, কিন্তু তেওঁলোকক তেওঁলোকৰ পত্নীয়ে হত্যা কৰিলে পৰকীয় প্ৰেমৰ বাবে। আচলতে দিনে দিনে এনেকুৱা নিউজ, দিনে দিনে এনেকুৱা কেছবোৰ বাঢ়ি বাঢ়ি গৈ আছে। ইয়াৰ আচল জগৰীয়া কোন? ইয়াৰ আচল জগৰীয়া হৈছে আমাৰ আইনখন, ইয়াৰ আচল জগৰীয়া হৈছে আমাৰ সমাজখন। আমাৰ সমাজৰ মানুহৰ মাজত এটা মাইণ্ডছেট সোমাই আছে, সেইটো হ'ল ছোৱালী ল'ৰা কেছ, কোনেও মাত নামাতিবি। ছোৱালী ল'ৰা কেছত না কোনোবা দল, না কোনোবা সংগঠন, না কোনোবা ওচৰ চুবুৰীয়া, না কোনোবা লগৰীয়া, কোনেও মাত নামাতে, কাৰণ ছোৱালী ল'ৰা কেছ। আৰু এটা কথাও হয়, কাৰণ আইন কানুনবিলাক আজিকালি উলোটা, ল'ৰা হৈ আজিকালি কোনো মাত নামাতে, ছোৱালী চাইডে লয় অলৰেডি, লাগিলে ছোৱালীজনীয়ে ল'ৰাটোক যিমানো অত্যাচাৰ নকৰক কিয়। আৰু সেইকাৰণে হয়তো দিনে দিনে এইবিলাক কেছ বাঢ়ি বাঢ়ি গৈ আছে। আৰু পৰকীয় প্ৰেমৰ ওপৰত যেতিয়ালৈকে এখন আইন নাহে, তেতিয়ালৈকে মই ভাবোঁ তেতিয়ালৈকে ল'ৰাৰ লগত তেনেকুৱাই হৈ থাকিব, এনেকুৱাই হৈ থাকিব। আৰু মই সেইটো কাৰণে ইয়াৰ ওপৰত অকণমান লিখিছোঁ, তুমি যদি ঘৰৰ মৰমৰ ছোৱালীজনী, তেন্তে ময়ো ঘৰৰ একমাত্ৰ ল'ৰা। তুমি যদি ঘৰৰ সন্মান, তেন্তে ময়ো ঘৰৰ একমাত্ৰ আশা। তুমি যদি মাৰ হাঁহি, তেন্তে ময়ো দেউতাৰ গৌৰৱ। গতিকে ইয়াৰ ওপৰত আমাক এখন আইন লাগে। গতিকে যিসকলে মোৰ কথাত এগ্ৰী কৰা, কমেণ্ট এটা কৰিবা।